ঘন অৰণ্যৰ দাঁতিত থকা এখন সৰু ভিতৰুৱা গাঁৱত মানুহে ৰাতিটো ভয়ত বাস কৰিছিল। সূৰ্যাস্তৰ পিছত কোনেও বাহিৰলৈ ওলাই আহিবলৈ সাহস কৰা নাছিল, কাৰণ হাবিখনত ফুচফুচনি শুনা গৈছিল, অনুৰোধ, হুমুনিয়া আৰু কেতিয়াবা হাঁহি, যিবোৰৰ কোনো শৰীৰ নাছিল। সকলোৱে কয় হাবিখন অভিশপ্ত। বহু আগতেই দুৰ্ভিক্ষৰ সময়ত অচিনাকি মানুহৰ দল এটাই গাঁওখনত আশ্ৰয় বিচাৰিছিল। নিজৰ জীয়াই থাকিবলৈ পৰ্যাপ্ত খাদ্য নাথাকিব বুলি ভয় কৰি ভোকত হতাশ হৈ গাঁৱৰ মানুহবোৰে তেওঁলোকক ঘূৰাই পঠিয়াইছিল। পিছদিনা ৰাতিপুৱা পুৰণি বটগছজোপাৰ তলত মৃত অৱস্থাত আটাইকেইজন অচিনাকি মানুহকেই দেখা গ'ল। আৰু তেতিয়াৰ পৰাই হাবিখন তেওঁলোকৰ অস্থিৰ আত্মাই খেদি ফুৰা বুলি কোৱা হৈছিল। বছৰবোৰ পাৰ হৈ গ'ল। কাহিনীটো শিশুৰ বাবে সতৰ্কবাণী হৈ পৰিল যদিও চিঞৰ বাখৰ আৰু চাহবোৰ গধূলিৰ পিছত আছিল অতি ভয়াৱহ মুহূৰ্ত। এদিন ৰাতি মীৰা নামৰ স্কুলৰ শিক্ষয়িত্ৰী এগৰাকীয়ে মমবাতিৰ পোহৰত কাগজ কিছু শুধৰাই দেৰিলৈকে থাকিল। তাই লক্ষ্য কৰিলে সূৰ্যটো দিগন্তৰ সিপাৰে পিছলি গৈছিল আৰু গাঁওখন নিস্তব্ধতাই গিলি পেলাইছিল। গোটেই গাঁওখনতেই কেৱল তাইৰ জুপুৰিটোতহে পোহৰ দেখা গৈছিল। ভয়ে তাইৰ বুকুখন টান কৰি পেলালে। তাইৰ সৰু জুপুৰিটো পথাৰ এখনৰ সিপাৰে আছিল আৰু তাই দৌৰাৰ সিদ্ধান্ত ল'লে। পথাৰখনৰ আধা বাটত তাই শুনিলে ফুচফুচনি, ছিন্ন ভিন্ন উশাহ আৰু এটা শিশুৱে কান্দি থকা। তাই নিথৰ হৈ পৰিল। তাইৰ হৃদয়খন ধপধপাই উঠিল। তাই দেখিলে আন্ধাৰ হেতা আকৃতিবোৰত ফুটা চকুৰে হাতখন আগবঢ়াই দিয়া ভঙা ডালৰ দৰে কঁপি থকা হাত দুখন। এজনে ফুচফুচাই ক'লে। তেওঁলোকৰ মাতবোৰ দানৱীয় নাছিল, কাহিনীবোৰৰ দৰে নহয়, বৰঞ্চ অসহ্য দুখেৰে ভৰা আছিল। মীৰাই কঁপি কঁপি ৰাতিৰ আহাৰৰ বাবে জমা কৰি ৰখা ৰুটিৰ বেগটো খামুচি ধৰিলে। তাইৰ মগজুৱে দৌৰিবলৈ, জীয়াই থাকিবলৈ চিঞৰি উঠিল। তথাপিও গভীৰ কিবা এটাই তাইক স্থবিৰ কৰি ৰাখিছিল। লাহে লাহে তাই ৰুটিবোৰ ফালি মাটিত থৈ দিলে। ভোকত মুখবোৰ কুটিল হৈ পৰা আকৃতিবোৰ ওচৰলৈ খোজকাঢ়ি আহিল। প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ফুচফুচনিবোৰ প্ৰায় আশীৰ্বাদৰ দৰেই কোমল হৈ পৰিল। বতাহৰো শব্দ বন্ধ হৈ গ'ল। চিঞৰবোৰ ম্লান হৈ পৰিল আৰু আত্মাবোৰ ৰাতিৰ কুঁৱলীত বিলীন হৈ গ'ল। ৰাতিপুৱালৈকে গাঁৱৰ লোকসকলে সাৰ পাই কিবা এটা অদ্ভুত অনুভৱ কৰিলে। হাবিখন নিস্তব্ধ হৈ পৰিল। কোনো ফুচফুচনি, কোনো কান্দোন, কোনো চাহ দেখা পোৱা নগ'ল। দশক দশকৰ পিছত প্ৰথমবাৰৰ বাবে অভিশাপ নাইকিয়া হৈ গ'ল। কিন্তু মীৰাৰ জুপুৰিটো খালী হৈ আছিল। তাৰ বিচনাখন দেখিলেই গম পোৱা যায় যে ৰাতি সেইখন ব্যৱহাৰেই হোৱা নাই। কিছুমানে ক'লে যে তাইক আত্মামৰে লৈ গ'ল আৰু সিহঁতৰ সংগী হিচাপে বাছি ল'লে, আৰু আন কিছুমানে ক'লে যে তাই কেৱল হাবিত অদৃশ্য হৈ গৈছে, নিজৰ মানৱতা অজ্ঞাত স্থানলৈ লৈ গৈছে। প্ৰতি বছৰেই তাইৰ নিৰুদ্দেশৰ নিশা গাঁৱৰ মানুহে বটগছজোপাৰ তলত খাদ্য এৰি থৈ যায় আৰু অৰণ্যখন নিস্তব্ধ হৈ থাকে, যেন চাই থাকে, অপেক্ষা কৰি থাকে, সোঁৱৰাই দিয়ে যে মানৱতাৰ কিমান প্ৰয়োজন সকলোৰে হৃদয়ত।